নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ সাধাৰণ জ্ঞান ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম অসমৰ কেইটামান জানিবলগীয়া প্ৰশ্ন উত্তৰৰ বিষয়ে। অসম শব্দটো ক'ৰ পৰা, কি শব্দৰ পৰা অনা হৈছে? ইয়াৰ অৰ্থ কি? সংস্কৃত ভাষাৰ অসমা শব্দৰ পৰা অসম শব্দটো অনা হৈছে। ইয়াৰ অৰ্থ হৈছে অতুলনীয়। অসমৰ পুৰণি নাম কি? প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ। অসমৰ জাতীয় উৎসৱ কি? বিহু। অসমৰ সত্ৰসমূহৰ প্ৰতিষ্ঠাপক কোন? শ্ৰীমন্ত শংকৰদেৱ। অসমত কোনখন জিলাত গৰম পানীত আছে? গোলাঘাট জিলাত। অসমত ৰাজ্যিক সংগ্ৰহালয় ক'ত আছে? গুৱাহাটীত। ৰংঘৰ কোনে সাজিছিল? প্ৰমত্ত সিংহই। অসমৰ মুঠ মাটিকালি কিমান? প্ৰায় ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। অসমৰ বিধানসভাৰ মুঠ আসনৰ সংখ্যা কিমান? ১২৬খন। লোকসভাত অসমৰ সদস্যৰ সংখ্যা কিমান? ১৪ জন। অসমৰ কোনখন জিলাত পুৰুষ-মহিলাৰ অনুপাতৰ হাৰ সৰ্বাধিক? গোৱালপাৰা জিলাত। অসমৰ কোনখন ঠাইক তৈল নগৰী বুলি জনা যায়? ডিগবৈ। প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা জনকজনৰ নাম কি? জ্যোতিপ্ৰসাদ আগৰৱালা। প্ৰথম অসমীয়া স্নাতক আৰু ICS বিষয়াজনৰ নাম কি? আনন্দৰাম বৰুৱা। অসমৰ কেইবিধমান লোকসংগীতৰ নাম লিখা। আইনাম, বিয়ানাম, গোৱালপৰীয়া লোকগীত, কামৰূপী লোকগীত, বিহুগীত, জিকিৰ আৰু জাৰী আদি। সত্ৰীয়া নৃত্যই কোন বৰ্ষত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল? ২০০০ চনত। যদি ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।